প্ৰায় মই 1000জনী চকৰি লৈছিলোঁ মুগাৰ, তাৰ পৰা 7000 মান টকাৰ। বৰ্তমান আমাৰ 40 দিনত 1,70,000 মুগা আমি উলিয়াই বিক্ৰী কৰা হ'ল। এতিয়াও আমাৰ হাতত মজুত আছে প্ৰায় 1,70,000 মান টকা মুগা আমাৰ হাতত আছে। হয়, 45 দিনত আমি প্ৰায় 3 লাখ মান টকা আমাৰ হাতত আহিব। হয়, নমস্কাৰ। অন্য এটা নতুন ভিডিঅ'লৈ মই অসীম বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আছোঁ টেঙাখাটৰ পাখৰিজনীয়া গাঁৱত আৰু ইয়াত 3জন যুৱকে, ইয়াৰ পাখৰিজনীয়া গাঁৱৰ 3জন স্থানীয় যুৱকে চৰকাৰী চাকৰিলৈ কেৱল আশা কৰি বহি নাথাকি খুব সুন্দৰকৈ এখন এৰী পলুৰ ফাৰ্ম তেওঁলোকে গঢ় দিছে আৰু সেই ফাৰ্মখনত তেওঁলোকে স্থানীয় বহুকেইজন লোকক সংস্থাপনো দিছে। আপোনালোকক মই দেখাই দিছোঁ। এয়া আপোনালোকৰ প্ৰজন্মৰ উদ্যোগত এৰী মুগা পালন কাৰ্যসূচী আৰু প্ৰজন্ম নামেৰে এই ফাৰ্মখন গঢ় দি তেওঁলোকে খুব সুন্দৰকৈ এই ফাৰ্মখন চলাই গৈছে। মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে ইয়াত দেখিছে তেওঁলোকে এনেদৰেই এৰী পলুৰ ফাৰ্ম এখন চলাই আছে খুব সুন্দৰকৈ। যথেষ্ট আছিলে ইয়াত এৰী পলু, কিন্তু বহুখিনি এতিয়া ফাৰ্মৰ পৰা ওলাই গৈছে। যি হয় কিছু সংখ্যক আছে তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু তেওঁলোকে কেৱল চৰকাৰী চাকৰিলৈ আশা নকৰি নিজৰ গাঁৱতে খুব সুন্দৰকৈ এনেদৰে ফাৰ্মখন তেওঁলোকে গঢ় দিছে। আৰু ভাল লগা কথাটো তেওঁলোকে স্থানীয় বহুকেইজন লোকক কৰ্মসংস্থাপন দিছে আচলতে। এয়া আপোনালোকে দেখিছে। আৰু এই প্ৰজন্মৰ স্বত্বাধিকাৰী এগৰাকী আমাৰ লগত আছে। তেখেতৰ পৰা অকণমান আমি জানিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। হয়, নমস্কাৰ। আপোনাৰ পৰিচয়টো দিব। মোৰ নাম প্ৰাঞ্জল গগৈ। প্ৰাঞ্জল গগৈ, পাখৰিজনীয়া গাঁও। আৰু আপুনি কেতিয়াৰ পৰা এখন চলাই আছে? অকণমান এপিনে আহিব দেই। মানে মই আগতে এনেকৈ লৈছিলোঁ, এনে 30,000 40,000 প্ৰথম লৈছিলোঁ। মানে পঢ়ি থকা হয়। এবাৰ এই বহল ভিত্তিত মোৰ দাদা এজনে ক'লে অলপ সৰহকৈ ল। তাৰপৰা দাদাজনৰ নাম হ'ল দীপনজ্যোতি ফুকন। তাৰপৰা ক'লে অলপ সৰহকৈ লৈ এবাৰ সেই সৰহকৈ ল'লোঁ। মানে প্ৰায় 1000জনী চকৰি। 1000জনী চকৰি প্ৰথম আপোনালোকে আনিছিলোঁ। হয়। আৰু 1000জনী চকৰি টকাৰ হিচাপত চাবলৈ গ'লে আপোনাৰ কিমান মান টকা মানে সেই 15,000 মান হয়। আমাৰ এই দাদাৰ চাহহাতৰ লগত কথা পাতি আমাক প্ৰায় 5,000 7,000 মানত কণীটো এৰি মানে আপুনি 8,000 মান টকাৰ বা 7,000 মান টকাৰ মুগাৰ প্ৰথম আনিছিলে চকৰি। আৰু আজিৰ তাৰিখত আপোনাৰ হাতত কিমান মজুত আছে? আজি এতিয়া আমাৰ বৰ্তমান আছে এইফালে চাই লওক, এটা জালিত 5,000কৈ আছে। মানে আৰু ভিতৰতো আছে জালি, মানে অকণমান দেখাই দিবচোন দেই। এইটো মানে এইটো 3,000 মান আছে। এইটো 5,000 মান আছে। এইটো 6,000 মান। ইয়াত আপোনাৰ এইটোত 5,000 মান মুগা আছে। আৰু এইবিলাকত 6,000, সেইটো 6,000 মান আছে। তো এইবিলাকত 4,000 এনেকৈ আছে। এইটোত কিমান আছে বুলি ক'লে? 6,000 মান আছে ন? আৰু আপোনালোকৰ দাঙিবই নোৱাৰিব। আপোনাৰ যিমানখিনি এতিয়া মজুত আছে হাতত, কিমানখিনি এতিয়া আপোনালোকে আছে বুলি ভাবে মুগা? 50,000 মান আছে। 50,000 মান মুগা বৰ্তমান আছে। মানে 1 লাখ মান মুগা আমাৰ হাতৰ পৰা ওলাই গ'ল। 1 লাখ মান অলৰেডি ওলাই গৈছে ফাৰ্মখনৰ পৰা। আৰু এতিয়া আপোনাৰ 50,000 মান মুগা আছে। এনেকৈ এতিয়া পকিবলগীয়া আমাৰ প্ৰায় 15-20,000 মান মুগা আছে এইবিলাক। হয়। আৰু আপুনি যে যিখিনি মুগা আপোনালোকৰ অলৰেডি ফাৰ্মখনৰ পৰা ওলাই গ'ল, আপুনি তাৰ বিনিময়ত টাৰ্ণ অভাৰ বা যিখিনি কিমান টকাৰ মান আপুনি উপাৰ্জন কৰিছে? আমাৰ বৰ্তমান এতিয়া 1,70,000-80,000 মান হৈ গ'ল। 1,70,000 মান টকাৰ মুগা বিক্ৰী কৰিছে। তাৰ পৰা আপোনাৰ যিখিনি আপোনালোকে 40 দিনত মানে 1,70,000-80,000 আমাৰ বিক্ৰী কৰিছে। 40 দিনত 1,70,000 মান টকাৰ বিক্ৰী কৰিছে। আৰু দাদা আপুনি আপোনাৰ এই ফাৰ্মখনত কিমানজন মান মানুহ, মানে কিদৰে মানুহ লগাইছে? আমাৰ প্ৰায় 10জন মান মানুহ আছে। গোটেইখিনি গাঁৱৰে মানুহ। মানে কোনোবাই মুগা বাচে, কোনোবাই এনেকৈ জালি ভাঙে, মানে কিছুমানে পাত দিয়ে, এনেকৈ পাত অনাও আছে, গছত উঠাও আছে। মানে আপুনি 10জন মান গাঁৱৰ লোকক হাজিৰা হিচাপত দিছে, প্ৰত্যেক দিনেই দিয়ে। আৰু পাতবোৰ যে আপোনালোকে আনে, যিহেতু 1 লাখ মুগা বা 1.5 লাখ মুগা পুহিবলৈ যথেষ্ট পাতৰ প্ৰয়োজন হয়। আৰু সেই পাতসমূহ আপোনালোকে কিদৰে ক'ৰ পৰা আনিছে? আমি মানে গাঁৱৰ অঞ্চল মানুহবিলাকৰ বাগানৰ সেই গছবিলাক আনো। মানে কি পাত দিয়ে এইটো? এইটো মাইফাক গছৰ পাত। আৰু কিহত আনে এইবোৰ? আমি গাড়ীত আনো। এইটো মাইফাক পাত। পাতটো শুকাই গৈছে, এতিয়া নতুন দিবলৈ এইটো। এইটো দিছে নহয়। আৰু দাদা আপুনি যে ফাৰ্মখন চলাই আছে,
ফাৰ্মখনৰ মানে প্ৰথমৰ পৰা অভিজ্ঞতাটো কেনেকুৱা ধৰণৰ সুবিধা বা অসুবিধা কি অসুবিধা পাইছিলে আপুনি? মানে অসুবিধা বুলি ক'বলৈ গছত উঠাটো অলপ এই মাজতে বৰষুণ হৈছিলে, হয়, পাতৰ কাৰণে, পাত কাটিবৰ কাৰণে গছত উঠাটো অলপ অসুবিধা হয়। আৰু আপুনি যিহেতু ইমান দিনৰ পৰা ফাৰ্মখন কৰি আছে, আৰু ফাৰ্মখন কৰি যিখিনি ল'ৰা চাকৰি আশাত কেৱল ৰৈ থাকে, তেওঁলোকক আপুনি কি ক'ব যে এনেকুৱা এখন ফাৰ্ম কৰিও যে মানুহে খুব সুন্দৰকৈ উপাৰ্জন কৰিব পাৰেনে? হয়, এতিয়া আমাৰতো ক'বলৈ দুজন দাদা নাই, কমেও আমাৰ কিবা এটা পইচা থাকি যাব। হয়, এক মাহত। হয়, সেইটো চাকৰি কাৰণে কৰি যাওঁ, আকৌ নেক্সট টাইম যদি এনেকৈ লওঁ আকৌ এনেকেই হেৰি হ'ব আমাৰ। মানে কথাটো এনেকুৱা যে চাকৰিৰ কাৰণে বাহিৰত যাব নালাগে, চাকৰিৰ কাৰণে যাব নালাগে, আৰু যদি নিজে কৰোঁ বুলি ভাবে এনেকুৱা এখন ফাৰ্ম খুলিও সুন্দৰকৈ উপাৰ্জন কৰিব পাৰি। আপোনাৰ ফাৰ্মখন মানে ভিতৰতো কিছু মুগা ৰাখিছে? ভিতৰতো মানুহ আছে, বোলো অকণমান দেখাই দিবচোন। আৰু আপোনালোকে ইয়াত দেখিছে ঘৰখনৰ এইবোৰো ইয়াতো গোটেই মুগাৰ বাবে যিখিনি পাত বহুখিনি শেষ হৈ গৈছে বাৰু। এতিয়া প্ৰায় মুগা যথেষ্ট মুগা ইয়াৰ পৰা অলৰেডি ওলাই গ'ল, এইবোৰ আপোনালোকে দেখিছে। আৰু দুজন মানে তেওঁলোকে ইয়াত জালি ভাঙি আছে খুব সুন্দৰকৈ। দাদা, আপুনি এওঁলোক যে কামত লাগি আছে, ফাৰ্মখন খোলাৰ পৰা এওঁলোকে পাৰ্মানেণ্টলি কৰি আছে ইয়াতে, নহয় জানো? আৰু তেওঁলোকে এতিয়া বৰ্তমান জালি ভাঙি আছে। হয়, এওঁলোকৰ প্ৰত্যেক দিনাই যিটো হাজিৰা দিয়ে সেইটো সকলোৰে সমানেই আপোনালোকে মানে 10জন যদি লগাইছে প্ৰত্যেককে সমান দৰমহাই বা সমান হাজিৰাই দিয়ে? হয়, প্ৰত্যেক দিনে 250 টকাকৈ দিয়ে। হয়, আৰু মানে 10জন লোক আপোনালোকৰ পৰা ধুনীয়া সুন্দৰকৈ মানে সংস্থাপন এটা পাই আছে। এই যে ফাৰ্মখন আপোনালোকে খুলিছে, মুগাখিনি খুব সুন্দৰকৈ বজাৰলৈ উলিয়াই পঠিয়াইছে, নহয় জানো? ফাৰ্মখনত আপুনি যিখন বজাৰ এতিয়া মুগাখিনি আমি কৰিলোঁ, মুগা পলু বা যিখিনি আমি উলিয়াই পঠাব লাগিব, সেই ক্ষেত্ৰত আপোনালোকৰ বজাৰৰ অসুবিধা হৈছে নেকি, বা বজাৰখন আপোনালোকে কেনেকৈ বজাৰ দখল কৰিছে? এই বস্তুটো মানে অসুবিধা নহয়, মানে আমাৰ বেপাৰী আছে, বেপাৰী মানে এতিয়া খোৱাঙৰ দাদাহঁতি নিলে প্ৰায় 40,000 একেবাৰে লৈ গৈছে। 40,000 টকাৰ মুগা আনিছে? নহয়, মুগা 40,000। মুগা 40,000 আনিছে। 40,000 মুগাত আপোনাৰ কিমানমান টকা হ'ব? আমি 70,000 লৈছোঁ। 70,000? আচ্ছা। তাৰপৰা তিনিচুকীয়া নিয়ে, আমাৰ বাইদেউ এজনী আছে তিনিচুকীয়া নিয়ে। তাৰপৰা টেঙাখাট তেনেকৈ নিয়ে, টেঙাখাটৰ তামুলীখাটৰ দাদা এজন আছে। বজাৰখনৰ কাৰণে আপোনালোকে কোনো অসুবিধা পোৱা নাই ন? মানে কোনোবাই যদি কৰিব বিচাৰে বজাৰৰ কাৰণে অসুবিধা নহয়? আৰু আপোনালোকে দেখিলে তেওঁলোকে যিহেতু কৰিছে, তেওঁলোকৰ অভিজ্ঞতা আছে, আৰু অভিজ্ঞতাৰ পৰা তেওঁলোকে কৈছে যে এৰী মুগাৰ ফাৰ্ম কৰিলে বজাৰৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হ'ব নালাগে। তেওঁলোকে ইতিমধ্যে অভিজ্ঞতাৰ ফালৰ পৰা এইখিনি কথা কৈছে, আৰু যদি কোনোবাই কৰিব ইচ্ছা কৰে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে। এয়াই আছিল আজিৰ ভিডিঅ'টো। দেখিলে টেঙাখাটৰ 3জন অসমীয়া যুৱকে কিমান সুন্দৰকৈ এখন ফাৰ্ম ঘৰতে গঢ় দিছে, এৰী পলুৰ ফাৰ্ম, আৰু তেওঁলোকে এটা খুব সুন্দৰ উপাৰ্জন কৰিছে। তেওঁ ইতিমধ্যে ক'লেই যে তেওঁলোকে 1,70,000 মান টকাৰ মুগা ইতিমধ্যে বিক্ৰী কৰিছে, আৰু তেওঁলোকৰ হাতত বৰ্তমান 50,000 মান মুগা মজুত আছে, আৰু পকিবলৈ আছে বা প্ৰচেছিং যিখিনি আছে তেওঁলোকৰ আছে, আৰু তেওঁলোকে সকলোখিনি বিক্ৰী কৰিব। হয়তো 2 লাখৰ ওপৰো তেওঁলোকৰ উপাৰ্জন হ'ব পাৰে মাত্ৰ 45 দিনত। আৰু খুব ভাল লগা কথা, 3জন অসমীয়া ইমান সুন্দৰকৈ ফাৰ্মখন চলাই আছে। সেইখিনিকে আপোনালোকক দেখুৱাৰ অকণমান চেষ্টা কৰিলোঁ। কেনে পালে আপোনালোকে ভিডিঅ'টো চাই জনাব। আৰু এটা কথা মই দাদাক সুধি লওঁ, দাদা, আপোনাৰ এই ফাৰ্মখনৰ বিষয়ে যদি কোনোবাই কেতিয়াবা আপোনাৰ পৰা কিবা পৰামৰ্শ বা মুগা ফাৰ্মৰ বিষয়ে কিছু কথা জানিব বিচাৰে, আপোনাৰ নাম্বাৰটো মই ভিডিঅ'ত দি দিব পাৰিমনে? পাৰিব। ধন্যবাদ। মই তেওঁৰ যি ফোন নাম্বাৰ ভিডিঅ'ত মই উল্লেখ কৰি দিছোঁ, আপোনালোকে যদি মুগা সম্পৰ্কীয় বা এৰী পলু ফাৰ্মৰ বিষয়ে কিবা কথা জানিবলগীয়া থাকে তেওঁক যোগাযোগ কৰিব পাৰে। ধন্যবাদ। লগ পাম অন্য এটা নতুন ভিডিঅ'ত।